আমি আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোৰ ইম্পৰ্টেণ্ট MCQ কেইটামান ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয়। ইয়াৰ উত্তৰটো হ'ব যে পানীৰ বাষ্পীকৰণটো ৰাসায়নিক বিক্ৰিয়া নহয়। 2 নম্বৰ প্ৰশ্নটো হৈছে হাইড্ৰক্লৰিক এচিড লুৰ টুকুৰাত ঢালিলে কি হ'ব। মানে হাইড্ৰক্লৰিক এচিড মানে কি HCl। HCl লুৰ টুকুৰাৰ ফৰ্মুলা কি হ'ব Fe আইৰণ। তো হাইড্ৰক্লৰিক এচিড লুৰ টুকুৰাত ঢালিলে কি হ'ব বুলি আমাক সুধিছে। উত্তৰত তোমালোকে লিখিবা যে হাইড্ৰজেন গেছ আৰু লুৰ ক্লৰাইড প্ৰস্তুত হ'ব। তলৰ কোনটো সংযোজন বিক্ৰিয়া। উত্তৰ হ'ব তোমাৰ কি 3 আৰু 2টো হৈছে তোমাৰ সংযোজন বিক্ৰিয়া। এতিয়া চোৱা ইকুৱেশ্যন নম্বৰ 3 কোনটো আছিল এইটো। ইয়াত দেখিছানে দুটা বিক্ৰিয়ক লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ হৈছে। 2 নম্বৰটোতো এলুমিনিয়াম আৰু অক্সিজেন লগ হৈ এলুমিনিয়াম অক্সাইড হৈছে। ইয়াত মেগনেছিয়াম অক্সাইড আৰু ৱাটাৰ লগ হৈ পেলাই মেগনেছিয়াম হাইড্ৰক্সাইড লগ হৈছে। যেতিয়া 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব সেইবোৰ বিক্ৰিয়াক আমি কি কওঁ সংযোজন বিক্ৰিয়া বুলি কওঁ। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটো চোৱা বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ। ইয়াৰ উত্তৰটো হ'ব তোমাৰ যে কি 4 আৰু 2টো অশুদ্ধ। এতিয়া 2 নম্বৰটোত আছে কাৰ্বনৰ জাৰণ আৰু তোমাৰ কি হৈছে তোমাৰ 4টো হৈছে লেডৰ বিজাৰণ। 5 নম্বৰ প্ৰশ্নটো হৈছে বিক্ৰিয়াটো তলৰ কোনটোৰ উদাহৰণ। ঠিক আছে অ'কে। এইটো হৈছে তোমাৰ প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াত বিক্ৰিয়াটো নাইকিয়া হৈ আছে কিন্তু যিটো বিক্ৰিয়া আছে সেইটো তোমাৰ কি হ'ব প্ৰতিস্থাপন বিক্ৰিয়া হ'ব। 6 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়। উত্তৰত তোমালোকে লিখিবা যে কি LPG গেছৰ দহনটো এটা কি ভৌতিক পৰিৱৰ্তন নহয়। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো তাপ শোষক প্ৰক্ৰিয়া। উত্তৰ হ'ব তোমাৰ কি অপশ্যন নম্বৰ 2 আৰু 4টো। 2 অপশ্যনটোত আছে তোমাৰ কি শুকান বৰফৰ ঊৰ্ধ্বপাতন আৰু তোমাৰ 4টো আছে কি পানীৰ বাষ্পীকৰণ। 8 নম্বৰটো হৈছে তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায়। উত্তৰত তোমালোকে লিখিবা যে অপশ্যন নম্বৰ D বায়ুৰ উপস্থিতি কপাৰক অতি উষ্ণতাত গৰম কৰিলে এইটো কি বুজায় এটা ৰাসায়নিক বিক্ৰিয়া বুজায়। তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিবৰ হ'লে তলৰ কোনটো গেছ ব্যৱহাৰৰ বাবে উপযোগী হ'ব। উত্তৰ কি হ'ব তোমাৰ হিলিয়াম বা নাইট্ৰজেন গেছটো উপযোগী হ'ব। 10 নম্বৰ প্ৰশ্নটো হৈছে চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে। এইটো কি হ'ব এতিয়া এইটো কি হ'ব তোমাৰ এইটো এটা হৈছে তোমাৰ সংযোজন প্ৰক্ৰিয়া। তলৰ কোনটো তাপ উদ্ভৱ প্ৰক্ৰিয়া। উত্তৰ হ'ব তোমাৰ কি অপশ্যন নম্বৰ D আৰু A2। এতিয়া ডিত কি আছে ডিত আছে তোমাৰ মৰাপাটৰ সৈতে পানীৰ বিক্ৰিয়া মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া আৰু এইটো তোমাৰ কি হ'ব এচিডৰ লঘুকৰণ। 12 নম্বৰ প্ৰশ্নটো হৈছে যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয় ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ'ল। এতিয়া ছাইখিনি হৈছে কি চোৱা মেগনেছিয়াম ফিটাডালৰ ফৰ্মুলা হ'ব Mg। বায়ুৰ উপস্থিতিত যদি দহন কৰে মানে কি অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰিব। এতিয়া যিখিনি ছাই হ'ব তাৰ কি হ'ব তোমাৰ MgO হ'ব। MgO মানে কি মেগনেছিয়াম অক্সাইড। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ মেগনেছিয়াম অক্সাইড। 10 নম্বৰ প্ৰশ্নটো হৈছে যে এমনিয়া NH3 প্লাছ অক্সিজেন ৰিয়েকশ্যন কৰি কি দিয়ে এমনিয়াম তোমাৰ নাইট্ৰজেন মনক্সাইড আৰু ৱাটাৰ দিয়ে। এতিয়া এই বিক্ৰিয়াটো কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ। উত্তৰ কি হ'ব তোমাৰ এইটো হ'ব তোমাৰ যে A আৰু C। A কি A আছিলে তোমাৰ এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়া আৰু Cটো কি আছিলে এইটো এটা তোমাৰ ৰেডক্স বিক্ৰিয়া। ঠিক আছে। 14 নম্বৰ প্ৰশ্নটো হৈছে যে কপাৰ ছালফেটক অতি উত্তপ্ত কৰিলে কি হয়। এতিয়া কপাৰ ছালফেটক হিট কৰিলে কি হ'ব কপাৰ ছালফেটক হিট কৰিলে তোমাৰ কি হ'ব কপাৰ অক্সাইডৰ অৱশেষ পোৱা যাব। তলৰ কোনটো কাৰ্য সাধাৰণতে কৰা নহয়। উত্তৰ তোমাৰ কি হ'ব জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা নহয়। বিকজ জিংকটো এটা কি হয় ধাতু হয় আৰু তোমাৰ লঘু ছালফিউৰিক এচিডৰ লগত ৰিয়েকশ্যন কৰিলে কি হ'ব তোমাৰ সল্ট আৰু হাইড্ৰজেন গেছ প্ৰডিউচ হ'ব। লঘু ছালফিউৰিক এচিডৰ সৈতে জিংকৰ বিক্ৰিয়া হৈছে কি এইটো এটা তোমাৰ কি হ'ব তোমাৰ প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া। 17 নম্বৰ প্ৰশ্নটো হৈছে যেতিয়া লুৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰখা হয় আৰু পিছত উলিয়াই অনা হয় তেতিয়া কি হয় তোমাৰ লুৰ গজালটোৰ ৰং কি হ'ব। লুৰ গজালটোৰ ৰং হ'ব তোমাৰ কি মটীয়া বৰ্ণ। চোৱা লুৰ গজালটোৰ ফৰ্মুলা হ'ব Fe। কপাৰ ছালফেটৰ ফৰ্মুলা হ'ব CuSO4। এতিয়া এই দুটা বিক্ৰিয়া কৰি আমাক কি দিব আমাক দিব যে ফেৰাছ ছালফেট। 18 নম্বৰটো হৈছে যেতিয়া বেৰিয়াম ক্লৰাইড দ্ৰৱ এটাত ছ'ডিয়াম ছালফেট দ্ৰৱৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেতিয়া তলৰ কোনটো যুক্তি সত্য নহয়।
উত্তৰ হ'ব তোমাৰ এইটো এটা ৰেডক্স বিক্ৰিয়া, এইটো অশুদ্ধ। তলৰ কোনটো এটা প্ৰতিস্থাপন বিক্ৰিয়া? উত্তৰ হ'ব তোমাৰ কি অপশ্যন নম্বৰ বি, ঠিক আছে। অপশ্যন নম্বৰ বিটো হৈছে তোমাৰ কি এটা প্ৰতিস্থাপন বিক্ৰিয়া। চিলভাৰ মানে এজিক বায়ুৰ সংস্পৰ্শলৈ ৰাখিলে ইয়াৰ ওপৰত পৰা কলা প্ৰলেপটো হৈছে কি? উত্তৰ হ'ব তোমাৰ এজি আৰু ছালফাৰ। যেতিয়া অম্ল পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয় কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে? উত্তৰ হ'ব তোমাৰ কি বিযোজন বিক্ৰিয়া ঘটে। যেতিয়া সেউজীয়া ৰঙৰ ফেৰাছ ছালফেট স্ফটিক উত্তপ্ত কৰা হয় তেতিয়া স্ফটিকৰ ৰং পৰিৱৰ্তন হোৱাৰ কাৰণ কি? উত্তৰ হৈছে ই পানীৰ অণু হেৰুৱায়।